কিবা খাবলৈ মন গৈছে নি? চাহ খাবা নি? হা? এই গাটো হেনো অলপমান বেছিয়ে বেয়া হৈছে আৰু চাহটো খাই দিয়া এতিয়া, শুনিছা নাই? চাহটো অকণ খাই দিয়া। এয়া দেখিছেনে বাৰু? মানে নভবা নুশুনাকৈ পটককৈ মানুহৰ চাগে এই ভাল এই হে গাইজ, গুড মৰ্ণিং আৰু সকলোকে আমাৰ এই চেনেলটিলৈ বহুত বহুত স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ কাৰণ মানে বৃষ্টি অলপমান গা বেয়া আৰু আজি ৰাতিপুৱাই পৰা তাই মানে বিচনাতে আৰু বুলি ক'ব পাৰি। আৰু গা বেয়া বুলিবলৈ মানে তাই অলপমান পেট বিষ আৰু মাথাটো অলপ ঘূৰাই আছে বুলি কৈছে। আৰু যিহেতু মানে এতিয়া বতৰটো মানে বহুত চেঞ্জ হৈছে, বৰষুণ ৰ'দ বৰষুণ এনেকুৱা হৈ আছে, সেই দেখি তাই মানে গাটো অলপমান বেয়া হৈছে। আৰু সেইকাৰণে ভিডিঅ'টো মই ষ্টাৰ্ট কৰিলোঁ আৰু এনেকৈ লাহে লাহে বনাই গ'লে পাছলৈ মানে ময়ো এনেকৈ ব্লগ দিব পৰা যাব। আৰু ব'লকচোন চাই যাওঁ আজি এই ভিডিঅ'টো কি কৰোঁ আৰু শেষলৈকে চাই যাব বুলি আশা কৰিছোঁ। আৰু যিসকল আমাৰ এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোককো বহুত বহুত স্বাগতম জনাইছোঁ। আৰু ব'লক এতিয়া বৃষ্টিক চাওঁগৈ তাইনো কি কৰি আছে ৰুমত। আৰু এইফালে চাই দিয়া আকৌ মেকুৰী পোৱালিটোৰ কথা সোমাই আছে। গা বেয়া মানে হেৰি এইটো কয় ডক্তৰে বেজি দিলে নেকি? হা দিলে নি? নাই, এইটো ডক্তৰক দেখুওৱা হোৱা নাই আৰু টেবলেট আছিলে ঘৰতে বাৰু, সেয়া খাইছে, ভাল পাইছে। কিন্তু মানে এই সামান্য কিবা এটা হ'লে মানে ধৰক বৰ উইক হৈ যায় আৰু মানে বেমাৰটোৰ লগত যুঁজিব পৰা শক্তি নাথাকে মানে তাই। যিহেতু মানে আমাৰ জ্বৰ হ'লে কিবা এটা হ'লে আমি সহ্য কৰি থাকিব পাৰোঁ, কিন্তু এই নোৱাৰে মানে। সেই দিশত লৈ বহুত উইক মোৰ এই ডাঙৰ কি হ'ব মিছেছ ডাঙৰণী কৈ দিয়া আকৌ কিবা এটা। কিবা খাবলৈ মন গৈছে নি? চাহ খাবা নি? হা? তাকে ৰাতিপুৱা শুই উঠি মানে কেইটামান ভাত খালে আৰু আমাৰ লগতে লগে ভাগে খালে আৰু তেতিয়াৰ পৰা বিচনা ল'লে। আৰু তাইও ক'লে বাৰু ভিডিঅ'টো আজি পাৰা যদি তুমিয়ে বনোৱাচোন, মানে 3 দিন হৈ গ'ল 4 দিন হৈ গ'ল আৰু কমেণ্টটোতো সেই ইমান লেটকৈ ভিডিঅ' দিয়ে আৰু ডেইলি ভ্লগ লাগে। ত' সেইকাৰণে আমি সেই দিশত বাৰু ক্ষমা মাগিবলগীয়া হয়। কাৰণ ডেইলি মানে ভ্লগ দিবলৈ এটা কথা হৈ যায়, আমাৰ এতিয়া ধুনু স্কুল গৈ আছে আৰু এই আহি পাই মানে ঘৰৰ কাম বন কৰি মানে অকণমান সময় আজৰি পায় আৰু তাতে অকণমান মানে নিজিয়ালটো নহয়। সেই দেখি আৰু এতিয়া বৰ্তমানটোতো বেমাৰেই, আশা কৰোঁ আজিলৈ মানে ভাল হ'ব লাগে। আৰু এইফালে মোৰ খালি যি মানে খুলি খায় আৰু সেইবুলি নাভাবিব আকৌ দেই। আৰু এতিয়া আমিনো কি বনাওঁ, চাহ বনাম বুলি ক'লোঁ হয়। চাহৰ লগত এতিয়া বিস্কুট আছে আৰু বিস্কুট চাহ খাবলৈ মন যোৱা নাই আৰু বেলেগ কিবা এটা বোলো বনাওঁ আজি। আৰু বতৰটো ডাৱৰীয়া আৰু মানে মই এনেই লগত লগে ভাগে ভিডিঅ' বনাব, মই একো বনাবই নাজানো, মই ভাগৰ ভিডিঅ' বনাব তুমি লাগি দিব লাগিব। লাগে দিম আৰু মোৰ কঁকাল বিষ, মই ইমান উঠা বহা কৰি থাকিব নোৱাৰোঁ। মই একে জেগাত বহিম আৰু এই যোগাৰ দি থাকিব মোৰ যোগালী হিচাপে, এছিষ্টেণ্ট যোগালী। আৰু ব'লক আৰু মানে এতিয়া বৰ্তমান কিটচেনতে আছোঁ আৰু এই ইয়াত নবনাওঁ, পাছফালে জুইত বনাম। জুইত বনোৱা এটা মজা বেলেগ। আৰু এইফালে এনেকৈ আটাখিনি সানি ল'লোঁ আৰু এইফালে আগৰে তেল অলপ আছিলে, এনেকৈ পকৰি বনাবৰ কাৰণে এয়াই হৈ যাব আৰু অলপমান তেল দি ল'লোঁ। এইফালে
জুই ধৰি ৰেডি। আৰু এইফালে গোটেইখিনি কাম কৰি আজৰি হৈ ল'লোঁ আৰু মানে এতিয়া কেৰাহীত ডাইৰেক্ট পকৰি দিলেই হ'ব। আৰু এনেকৈ মই আটাখিনি সানি কৰি ল'লোঁ আৰু দেখুৱাই যাম পকৰি বনাই চাহটো খাই মেলি কি কৰা হয়। আৰু পাছলৈ বৃষ্টি এতিয়া বৰ্তমান হৈয়ে আছে আৰু মই আৰু আমাৰ ফুচকা মানে মোৰ ফুলচালি তাই মই লাগি মেলি আৰু বনাইছোঁ আৰু পিছফালে এতিয়া বৰ্তমান জুইশালত আছোঁ। আৰু চাই যাব শেষলৈকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এইফালে পকৰি বনাই ৰেডি হৈ গ'ল। ভালেমানকেইটাই বনালোঁ বাৰু, খোৱাতহে জোৰ আৰু এতিয়া চাহটো বনাওঁগৈ। এইফালে মই চাহ আনি বিচনা পোৱাই দিলোঁহি। এয়া এনেদৰে আৰু এই গাটো হেনো অলপমান বেছিয়ে বেয়া হৈছে। আৰু চাহটো খাই দিয়া এতিয়া, শুনিছা নাই? চাহটো অকণ খাই দিয়া। এয়া দেখিছেনে বাৰু? মানে নভবা নুশুনাকৈ পটককৈ মানুহৰ চাগে এই ভাল এই বেয়া, শুনিছা নাই? উঠা 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 কিবা এটা কৈ দিয়া আকৌ, কিবা এটা কৈ দিয়া। মই যে ভিডিঅ'টো বনাই আছোঁ তাৰ ওপৰত ভালে বেয়া আৰু কেনেকৈনো পাৰিছোঁ, কিনো পাই আছোঁ, কিমান পাৰিছোঁ সেইটো আৰু চোৱাসকলেহে গম পাব। চেষ্টা কৰিছোঁ আৰু আগলৈও বনাই যাম এনেদৰে। মানে এইকেইদিনটো ভিডিঅ' দিবই পৰা নাই, এতিয়া এওঁ বনাইছে সকলোৱে চাব আৰু মৰম দিব হয়নে। আৰু আমাৰ এটা বিশেষ দিন আহি আছে আগত, চ' আপোনালোকে মৰম দিব আৰু তাৰ আগতে মানে গাটো ভাল পাই গ'লে হয় আৰু সেইটোৱে সকলোৱে আশীৰ্বাদ কৰিব। মানে ঘপকে হৈ গ'ল, মানে কি হ'ল জানো, একোৱে নাছিলে তেনেকুৱা, কিন্তু ঘপকে গাটো বেয়া আৰু লাগি এইফালে তোমাৰ চাহো ঠাণ্ডা হ'ব, পকৰি ঠাণ্ডা হ'ব, খাই লোৱা গৰম গৰমকৈ। ঠিক আছে, আমি এতিয়া চাহ খাই লওঁ আৰু তাৰপিছত দেখাই আছোঁ। চাহ খাই হৈ গ'ল। এইফালে বৃষ্টিয়ে মানে খাবই পৰা নাই ভালকৈ, তাইনো পেটটো অলপ বেছিকৈ বিষাইছে। আৰু সেই দেখি মানে পকৰিটো খোৱাটো ভাল নহ'ব, কাৰণ বন্ধাকবি দিয়া হৈছে আৰু গেছৰ কাৰণেতো এইটো মাৰাত্মক। সেয়ে তাই খাবই পৰা নাই। এয়া অলপকৈ মোৰ আকৌ মানে কি কণ্ডিশ্যন মানে যেনেকুৱা নহওক, মোৰ মুখত হাঁহিটো থাকেই মানে দেই, সেইটো ভুল নুবুজিব আকৌ। এইফালে দুটা থাকিলেগৈ, নোৱাৰিলেগৈ খাব। চাহ খাই বাহিৰলৈ ওলাই আহিছোঁ আৰু বাহিৰত আহি দেখিছোঁ পূৰা মানে বতাহ বৰষুণ আহি গৈছিলে। যোৱাকালি ৰাতি পূৰা বৰষুণ দিছিলে, কিন্তু আজি অলপমান মোকলাইছে, ৰ'দটো অলপমান ওলাইছে আৰু কিন্তু বতাহ পূৰা মানে মস্ত বতাহ মাৰি আছে। এইকেইটা দিনটো আৰু পূৰা বতাহৰে দিন ন, কোনে পায় আৰু বতাহক। আৰু এতিয়া বৰ্তমান ৰুমতে আছোঁ আৰু চব আজৰি হ'ল খাই বৈ। আৰু এতিয়া এই অলপমান হেনো মালিচ কৰি দিব লাগে। তাইৰ মাথাটো অথনি কোৱা হৈছেই, মাথাটো অলপ ঘূৰাই আছে আৰু এতিয়ানো মানে বেছিকৈ অলপমান বিষাইছে। আৰু সেই দেখি অলপমান বিষছে, মালিচ কৰি দিওঁ, তাৰপৰা তাই শুই যাব। আৰু ভিডিঅ'টো মানে আৰু সেইখিনিতে আমি আজিলৈ সমাপ্ত কৰিম আৰু পুনৰ আকৌ নেক্সট ভিডিঅ'ত লগ পাম ন।
এইফালে ধুই দিয়া। আৰু মানে এনেকৈ মাথা চাথা বিষ হ'লে মালিচ কৰাটো মানে ভাল নহয় এক হিচাপত। ভিক্সটো লগাই থৈ দিব লাগে, মানে এইটো এটা মেনিয়া টাইপ হৈ যায়গৈ, পিছলৈ এডিকশ্যন টাইপ হৈ যায়গৈ। অকণমান মাথাটো মানে গধুৰ গধুৰ টাইপ লাগিলে বা মাথাটো অকণমান বিষ হোৱা যেন হ'লে মানে মাছাজৰ প্ৰয়োজনটো হৈ যায়। আৰু আমাৰ ঘৰত মানে ভাইটি আৰু মই মানে ডেইলি মাছাজ কৰোঁ বুলি ক'লেও বেয়া নহয়। মই তাক কৰি দিওঁ, সি মোক কৰি দিয়ে। সেইবিলাক ক্ষেত্ৰত মানে অলপ আমি বহুত ফ্ৰেণ্ডলি হয়। আৰু ঠিক এইও এনেকুৱা হ'লে এতিয়া কৰি দিওঁ, আৰু মোৰ হ'লেও তাই কৰি দিয়ে। আৰু মোক মানে ডেইলি অলপ অলপ মাছাজ লাগিবই, মানে এইটো এটা মোৰ এডিকশ্যন টাইপ হৈ গ'ল, হয় নাই? কাজিয়া হৈ যায়গৈ মালিচৰ কাৰণে, কিমাননো মালিচ কৰি থাকিম, মোকনো কি কৰি দিয়া, এনেকুৱা এনেকুৱা কথা হৈ যায়গৈ মানে। ভাল হৈছে নে? আৰু এই ভিক্সটো বহুত বেছি হেৰি হয় ন, বেছি পুৰে হয় নাই? হ'বনে মানে? মানে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আকৌ। ঠিক আছে, ধন্যবাদ। ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। মই আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ এনেকৈ, মানে আগলৈ চেষ্টা কৰিম ন, ইয়াতকৈ ভালকৈ দিবলৈ। ঠিক আছে, বাই বাই।